নমস্কাৰ মই ৰিতুঞ্জয়ৰাগ পুনৰবাৰ স্বাগতম এটা নতুন ভিডিঅলৈ বন্ধুসকল আজি আপোনালোকৰ বাবে লৈ আহিছো এটা ইনফৰ্মেটিভ ভিডিঅ SSC জিডিৰ বিষয়ে বন্ধুসকল বহুতৰে মনত এটা প্ৰশ্ন উঠিছে যে এবাৰ কম্পিটিশন যথেষ্ট হাই হ'ব নেকি এটা কথা মন কৰক একৰ্ডিং টু দা ডাটা যোৱাবাৰ আপোনালোকৰ এপ্লিকেশন সাবমিট হৈছিল ৭৫ লাখ কিন্তু এবাৰ মন কৰক এবাৰ আপোনালোকৰ এপ্লিকেশন কিমান সাবমিট হৈছে ৫৪ লাখ এতিয়া আপোনালোকে বুজি পাইছে যে যোৱাবাৰ তুলনাত কেতিয়াও আমাৰ কম্পিটিশন হাই হ'ব নোৱাৰে আৰু এটা কথা যোৱাবাৰ আপোনালোকৰ ৭৫ লাখ এপ্লিকেশন সাবমিট হৈছিল যদিও প্ৰায় আপোনালোকৰ বহুতে চাকৰি পালে বুলি ক'ব পাৰিম আমি দেখিছো যে বহুতে চাকৰি পাইছে গতিকে চিন্তা কৰক যোৱাবাৰ কিমান আছিল এবাৰ কিমান সাবমিট হৈছে গতিকে আপোনালোকে নিশ্চিন্ত থাকক এবাৰ আমাৰ কোনো কম্পিটিশন হাই নহয় কিন্তু আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰি যাওক এটা মিনিট আপোনালোকে পঢ়ি যাওক অকণমানো সময় নষ্ট নকৰিব আপোনালোকে ইউটিউবৰ বহুতো চেনেল আছে তাত আপোনালোকে পঢ়িব পাৰিব নলেজ ল'ব পাৰিব ৱাইফাই ষ্টাডি হওক বহুতো চেনেল আছে সেই গোটেই চেনেলখিনি আপোনালোকে ভালদৰে চাওক তেতিয়া আপোনালোকে SSC জিডি ধুনীয়াকৈ ক্লিয়াৰ কৰিব পাৰিব দ্বিতীয়তে এবাৰ বহুতো এটা প্ৰশ্ন উঠিছে যে আমাৰ এপ্লিকেশন হৈ ৰিজেক্ট হ'ব নেকি মই আগতে এটা ভিডিঅ' বনাইছিলোঁ যে ফটোখনৰ তলত এটা ডেট মেনশ্যন কৰি দিয়ক বহুতে মোক ককৰ্থনা কৰিলে যে এইটো কি ফ্ৰড ভিডিঅ' বনাইছা SSC টো কোৱা নাই ন যে ফটোখনৰ তলত কিবা বোলে ডেটটো মেনশ্যন কৰিব নালাগে কোনো SSC কোনো কথা কোৱা নাছিল যে ফটোখনৰ তলত ডেট দিব লাগে নে নালাগে কিন্তু মই আপোনালোকৰ 100% নকওঁ বাৰু 90% কম যে তলত যদি আপোনালোকে কিবা কাৰণত ফটোখনৰ তলত ডেট দিয়া নাই আপোনালোকৰ এপ্লিকেশন হয়তো ৰিজেক্ট হ'ব পাৰে সো বন্ধুসকল আপোনালোকে ভালদৰে পঢ়া শুনা কৰি থাকক মই আপোনালোকক ৰিকুৱেষ্ট কৰিছো ভালদৰে পঢ়া শুনা কৰক এটা চাকৰি পাওক ঠিক আছে গতিকে আজিলৈ ইমানেই আৰু বেছি নকওঁ আকৌ লগ পাম এটা নতুন ভিডিঅ' হৈতে তেতিয়ালৈকে ধন্যবাদ